তো নেক্সট এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। এনেকৈ 2024 চন শেষ হ'ল, আজি হৈছে 31 ডিচেম্বৰ, আজি লাষ্ট দিন হয়। আৰু মানে 2024 চনৰ ষ্টাৰ্টিঙত আপোনালোকৰ 1 জানুৱাৰীত মনত আছে চাগে আমি গৈছিলোঁ কটাই উকিয়াম গৈছিলোঁ। উকিয়ামৰ পৰা এনেকৈ আমাৰ জীৱন যাত্ৰা ষ্টাৰ্ট হৈ আছিল 2000 মানে এণ্ডিং আহি পালা আজি এনেকৈ মানে ভাল লাগিল বাৰু, বহুত বেছি স্মৃতি ৰৈ গ'ল এই মানে 2024 চনটোত। এনেকৈ আমি 31 ডিচেম্বৰ পালন কৰোঁ আমি লগৰ কেইটাই মিলি কিনে একেলগে। আৰু 2024 চনত ভাল স্মৃতি বেয়া স্মৃতি চব ৰৈ কিনে এতিয়া বলক আই এম ৰেডি, মানে আমাৰ গোটেই টিমটো আৰু আগৰ অল টিমটো লগ পাম একেলগে, বহুত বেছি ভাল লাগিব। তো বলক মানে একেলগে যাওঁ আৰু মানসক প্ৰথম পাতাচাৰ গুচিলৈকে যাম, তাৰপিছত সেনেকৈ আমি মানে গুচি যাম আৰু এনেকৈ মানসে চিন্ময় মানে বজাৰ কৰি আছে। হ'ব আমাৰ চিন্ময় আৰু বাৰীৰ পিছফালে সিফালে আমাৰ জিন্তু ভাই আছে। জিন্তু ভাই কেনে আজি কেনে ভাল হ'ব না? আজি হিলাই দিব লাগিব আমি গোটেই কথা একেলগে মিলি মানে। চাওক আমাৰ অল মানে আহি পোৱা নাই আৰু কিছুমান আহিব আছে। আমাৰ খানাটো চিন্ময় আৰু বাৰীৰ পিছফালে হ'লেও ন' প্ৰব্লেম, কাৰণ আগত আছে কুতুব মিনাৰ, কুতুব মিনাৰৰ কাষতে মানে খানাটো হ'ব। আৰু লাগি আছে জুবিনদাৰ গান, মানে একো খানা ৰেডি নহ'ব পাৰে কিন্তু গান মেইন। সেনেকে চিন্ময় আৰু বাৰীৰ পিছফাল আৰু লগত আছে কুতুব মিনাৰ, মানে কুতুব মিনাৰৰ কাষত মানে খানাটো হ'ব। এখিনি আমাৰ জাগাতে মানে সেই কৰি আছে আলু মানে চালু আলু মানে ভাও আমাৰ আজিকালি একো নকওঁ হৈছে, টেনচনত থাকে পুৰা। বিয়া পাতলাক না এতিয়া? বিয়া পাতলা নেকি? বিয়াখন পাতি দিলো দা। ঠিকে আছে, ইংৰাজী লেচন। আজি কি তুমি ৰান্ধনী না কি? ৰান্ধনী নহয়, চব আজি কালি পৰা আজিলৈকে দেখা নাই। আজি কেমেৰাও লৈছো ৰ, মানে কেমেৰা অসীমৰ কি আহিবা আছে আৰু আমাৰ জন্দা নেকি? নহয়, এজন বিশেষ ব্যক্তি আহিব। 12:30 বাজিল। কথা কওঁ না, ভালৰ কাৰণে কৈছো তোমাৰ। বাকী ভাল লাইনটো এৰা, বাকী ভাল তো যোৱা বছৰ বাৰু সেই খানাটোত মই নাচলো, কাৰণ যোৱা বছৰ মই গুৱাহাটীত আছিলো না। এইবাৰ মানে ফাইনেলি 2 বছৰৰ পিছত মানে আমাৰ এই যেতিয়াৰ পৰা লগ হৈছো না আমি গোটেই কথা এই খানাটো মানে আমাৰ থাকেই আৰু। জন্দা আহি পাবা আছে, মানে লোকেশ্যনটো দিছো, আহি আছে। তেল বয় ভাই উপস্থিত হৈছে, ভাই কি কবি? ভাই একদম মজা। কিমান ভিউ দিছে? 2.5 মিলিয়ন। 2.5 মিলিয়ন ইনষ্টাগ্ৰামত। বহুতে গম পাইছি চাগে কি বা অসমত ভাইৰেল হৈছে। কি কবি আমাৰ খানাৰ বিষয়ে? আমাৰ খানা 2 বছৰৰ অন্তত আমি একেলগে লগ পাইছো, একেলগে লগ পাই গোটেইকেইটাই মিলি কিনে খানা এটা খালো। খালো না খাম আমাৰ খানা এটা আছে, যি গাহৰি আছে, মাংস আছে, ভাল লাগব। তো এইফালে আমি খানা ৰান্ধি আছো একদম A to Z। অংকুৰ মোক কবা নাগে, তুমি চবকে দেখাই দিয়া। এইফালে আছে আমাৰ ইটস বগৰি টাইম। প্লিজ চিকেন ট্ৰেভেল। Yes, আৰু মানস আছে, মানস আৰু জন্দা। জন্দা কেনে কেনে খবৰ হয়? বহুত দিন মূৰত লগ পালো। ভাল, বিৰাট ভাল। মেট্ৰিকৰ টাইমত হে হ'লে জন্দা বললাকে মোবাইলটো আৰু এইফালে দুটা ড'জ আছে। সত্যাবাদী হবা এনে গাঁতাৰ যি নহওক ভাল লাগছে। মানুহতে আহি পাইছে টাইমত হ'লেও সেইটোৱে ভাল লাগছে। পানী খাম আনিছো আমি, একো নাই ভালটো কৰছো। আমি অলপ ফটো উঠিবা হাতে। চিন্ময় খুব হাঁহি আছে, নতুন আপি পাইছি না চিন্ময় নতুন আপি পাইছি সেইকাৰণে হাঁহি আছে। তোৰ হৈছে কি? আইটো কি হ'ল এতিয়া? আইটো এটা কথা কওঁ, তাইৰ কথা কতকে এটা জখনি জীয়েকৰ কথা কওঁ। একো নহয়, আইটোও ভাল, চব ভাল, চব ভাল পৃথিৱীত। সেনেকে কাকো নকবি। আমাৰ ৰকি ভাইও আছে, মানে চিন্ময়ৰ লগৰী এইটো। এটা কথা সুধো, বাখিনি কি কৰিছ? কিহৰ বা? হাঁচি ৰাখছো বুঢ়া একদম আছে। এখন ঢালিম আমি। ৰকি ভাই আছে, ইয়াকো ভাত খাম আমি একেলগে। বাকী জন্দা আমি মেট্ৰিক পৰীক্ষাৰ একেলগে ষ্টাৰ্ট দিম না কি? মেট্ৰিক পৰীক্ষা বুলি ক'লে জন্দাই মানে সেই কণ্টেণ্টটো বাহিৰ কৰিছে অসমত। ইমানো নহয় বাৰু, কিন্তু মানে কি জানা, এনে গাঁতে দূৰ কি দেখো পাছতো মেট্ৰিকৰ পৰা কবাৰ অসমত হিলে দিয়ে। মেট্ৰিক বুলি ক'লে মানে বেলেগ কায়ো নাপায়। নিউজ পৰ্টেল তোমাক চাই কিনে মানে আহি গৈছে এই মানে মেট্ৰিক লাইনত এই বস্তুটোক লৈ। গম পোৱা না বস্তুটো নেকি? একো নহয়, মানে খানা মানে কি আৰু যাতে এটা মাধ্যম, মানে গোটেইকেইটা মানে ভাল লাগছে আৰু চলি ডাঙৰ হৈ গৈছে। সেই তোমাৰ বিয়াখন খাব লাগে এতিয়া সোনকালে। বিয়া পাতিম, অলপ মানে পইচাৰ প্ৰব্লেম হৈ আছে। পইচাটো ঠিক হ'লে বুজিতো পাইছো। হল না নাই? দেৰি আছে। তুমি সোমালাহি বহুদিনৰ পৰা तेरा
तेरा ढीला तेरा ढीला तेरा অংকুৰৰ ব্লগটো আজি ইমানে আছিল ইটা শেষ বাই বাই দেখব গেলা ও নে ফুলছি কিবা আছে বলে আৰু এখনি দেখাব দাছত শেষ বাই বাই নাই অংকুৰে আজি আর ব্লগ বনা মানে অৱস্থাত নাই আর আজি আর শেষ তাৰ আৰ্থিক অৱস্থাও বেয়া হৈছে দেহৰ অৱস্থাও বেয়া হৈছে সব বেয়া হৈছে গতিকে আজিৰ ভিডিঅ'টো শেষ বুলি ঘোষণা কৰা তাকলি বিলে সুসক কাইও নাই हम গতে কানে বসি দে ধর ধর ইতাক লগে সব উঠলা ধরো না সব উঠলা তুমি কি উঠা পারা নাই হ্যাঁ তুমি কি উঠা পারা নাই ইমান খাও খাইছো লাস্টত কত লাস্টত খাই যায় একা লগে বসা হ্যাঁ প্রথমতে বসি ইতার লগে বহি ইতাক লগে বহি আছে আমরা দুইবার খাও হল ৰাতি তো হল মোৰ হৈ গেল মানুহ আর ইমান খাবার আংদে হ'ব দা উঠা আর হ'ব দা কিনো হাসু দুটা চাউলে আৰু হদ এখত অংকুৰৰ ভিডিঅ'টো আজি শেষ কৰিলো আৰু এটা বস্তু দেখাই কিনে এই আছো আমি ইনকে লাইনকে খাবা বইছো সব উঠি গৈছি বাকি খাই আছে এই এখনি ৰৈছি এই চেল কি আছে এতে আৰু ইনকে বাগাত দিলুছি ও কইতা কইতা বেছিকে হুমজি তোমা পেটটো পিহিস আৰু 31 ডিসেম্বৰ বুলি 2024 ৰ লাষ্ট ভিডিঅ' আজি ইমানে শেষ 25ত যদিহে যাই দেখো লাগ পাব অংকুৰে মই নাপাম কিন্তু দিয়ক তো এনেকে 31 ডিসেম্বৰ শেষ কৰি দিলো আৰু ইফালে বহুত দিনৰ মূৰত লগ পালো জন্দা আছে তো কি কবা শেষত কি কম আৰু বিৰাট ভাল লাগে হেপি নিউ ইয়াৰ দিছো এডভান্স আৰু খানা মানে কি আৰু লগ হলো হেতে মেন পাৰ্টি চাৰ্টি কৰিলো মানে পাৰ্টি কৰছো দক বেলেগ নহয় দে হেতু নহয় আৰু ইফালে মানক ভাই কি কবি ভাই 31 ডিসেম্বৰ কিবা আপি তিৰিক সৰি সবাক বয়া নহয় কিবা কবি শেষত 31 ডিসেম্বৰ লাষ্ট 2024 তো 3 মিনিটৰ ভিডিঅ' চাইয়ে গেল 2025 যাতে অলপমান লম্বা চাবাব কিবা ভাল 2025 জানুৱাৰী মাহটো ভিডিঅ' দিবা তাৰপিছত দিবা নাংগা তুমি বহুত তো হ'ব এনেকে হেপি নিউ ইয়াৰ ভাই ইমান ট্ৰল দে মোক হ'ব দে নেক্সট ভিডিঅ'ত মানে নেক্সট বছৰত লাগাল পাম 2025 চনত